নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি উপস্থিত আছো ২ নং ৰঙাগড়ৰ সুশান্ত শইকীয়া ঘৰত। তেখেতৰ পুত্ৰ সমন্বয় শইকীয়াই অলপতে কলিকতাত অনুষ্ঠিত হোৱা ৰোলাৰ স্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়া দ্বাৰা আয়োজিত 9th স্কেটিং অপেন নেশ্যনেল স্পীড স্কেটিং চেম্পিয়নশ্বিপ 2025ত যোগদান কৰি এটা সোণৰ পদক আৰু 2টা ৰূপৰ পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে। কঠিন প্ৰত্যাহ্বানৰ মাজত সমন্বয় শইকীয়াই এই পদক লাভ কৰি পেলাই ৰাজ্যখনলৈ তথা দুলীয়াজানবাসী লৈ গৌৰৱ কঢ়িয়াই আনিছে। আহক আমি সমন্বয় শইকীয়াৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। নমস্কাৰ। এয়া মোৰ সন্মুখত সমন্বয় শইকীয়া। নমস্কাৰ, মোৰ নাম সমন্বয় শইকীয়া। মই সাহিত্যৰদী জাতীয় বিদ্যালয় ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। সমন্বয়, তুমি স্কেটিং অনুশীলন ক'ত কৰি আহিছা আৰু তোমাৰ প্ৰশিক্ষক কোন বাৰু? মই দুলীয়াজানৰ জয়ানগৰত কৰি আহিছোঁ আৰু মোৰ প্ৰশিক্ষক হিচাপে সঞ্জু ছাৰ আৰু ৰিংকু ছাৰ। স্কেটিং এই অনুশীলনত তোমাক কোনে কোনে অনুপ্ৰেৰণা যোগাই আহিছে বাৰু? মোক সঞ্জু ছাৰ, ৰিংকু ছাৰ, মা, পাপা আৰু আইতাই। তুমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কেটিং প্ৰতিযোগিতাত এইবাৰে প্ৰথম নে ইয়াৰ আগতেও তুমি অংশগ্ৰহণ কৰিছিলা? হয়, মই আগতেও অংশগ্ৰহণ কৰিছোঁ। বেংগলোৰ, পাঞ্জাৱ আৰু চেন্নাইত অংশগ্ৰহণ কৰিছোঁ। তাত তুমি সফলতা অৰ্জন কৰিছিলা নেকি বাৰু? নাই, কৰা নাই। কৰা নাই ন? ঠিক আছে। তোমাৰ এই যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কেটিঙত তুমি এটা গ'ল্ড, 2টা ৰূপৰ পদক লাভ কৰি আহিছা। হয়, এই ক্ষেত্ৰত তুমি কাৰ নাম ল'ব পাৰি? সফলতাৰ আঁৰত কোন কোন আছে বাৰু তোমাৰ? মই প্ৰথমে মোৰ প্ৰশিক্ষক সঞ্জু ছাৰ আৰু ৰিংকু ছাৰ আৰু মা, পাপা আৰু মোৰ বন্ধু এজনৰ দেউতাক মদন ডেকা আংকুল, তেওঁৰ নাম ল'ম। নিশ্চয়কৈ। তুমি এই পদক লাভ কৰি তোমাৰ মনত কেনেকুৱা ধৰণৰ ভাৱ অনুভৱ হৈছে বাৰু? হয়, মই এই পদক পাই, সোণৰ পদক পাই বহুত সুখী অনুভৱ হৈছোঁ, কাৰণ অসমলৈ সোণৰ পদক প্ৰথম আহিছে। হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত। নিশ্চয়কৈ তোমাৰ এই সফলতাত আমিও যথেষ্ট সুখী হৈছোঁ। হয়, তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। হয়, ভৱিষ্যতলৈকে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তুমি সফলতাৰ মুখ দেখা, আমি আশাবাদী যথেষ্ট। ধন্যবাদ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই তোমালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।